Hello everyone, welcome back to my channel Pallavi's Creation. আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ য'ত মই এটা মোৰ খুবেই প্ৰিয় আৰু খুব মৰম লগা বস্তু বনাবলৈ গৈ আছোঁ যিটোৰ নাম হৈছে ড্ৰিম কেটচাৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ড্ৰিম কেটচাৰ বনাবলৈ পোনপ্ৰথমে মই এটা চাৰ্কুলাৰ ৰিং লৈছোঁ। এই ৰিংটো মই সূতাৰ দোকানত পালোঁ। আপোনালোকৰ ঘৰত যদি এনেকুৱা ৰিং নাই আপোনালোকে ডাঙৰ সাইজৰ গুণা বনাই ল'ব পাৰে, নহ'লে বা দোকানত খবৰ ল'ব পাৰে, নহ'লে অন্য কিবা ব্যৱস্থা আছে যদি কৰি ল'ব পাৰে। এতিয়া হালধীয়া ঊলটোৰে গোটেই ৰিংটো পকাই ল'ম। এতিয়া এণ্ড পইণ্টটোত ফেভিকুইক লগাই দিম যাতে গাঁঠিটো খুলি আহিব নোৱাৰে। ৰিংটো ৰেডি হৈ গ'ল। এতিয়া ৰিংটো সমানে ভাগ কৰিবলৈ মই এখন কাগজ ইউজ কৰিছোঁ। কাগজখনত মই 8টা সমানে ভাগ কৰি লৈছোঁ। কাগজত থকা ভাঁজৰ চিনৰ ওপৰত মই ৰিংটো চিন দি ল'ম যাতে গোটেইকেইটা ভাগ সমানকৈ পৰে। এইটো টোটেলি অপশ্যনেল হয়, এইটো আপোনালোকে যদি নোলোৱাকৈও পাৰে ৰিংটোত সমানে চিন দিবলৈ দি ল'ব। মোৰ প্ৰব্লেম হয় কাৰণে মই এইটো বনাই লৈছোঁ। এতিয়া মাজৰ ডিজাইনটো কৰিবলৈ মই এইটো কালাৰৰ ঊল লৈছোঁ আৰু লক্ষ্য কৰিব যাতে ঊলটো আপুনি বেছিকৈ উলিয়াই লয় যাতে একেবাৰতে বহুতখিনি ডিজাইন একেলগে কৰিব পাৰোঁ। ৰিংটোত দি লোৱা এটা চিনত এটা গাঁঠি মাৰি ল'ম আৰু তাত ফেভিকুইক লগাই দিম যাতে গাঁঠিটো সহজত খুলি আহিব নোৱাৰে। ঊলডাল যিমান পাৰোঁ সিমান বেছিকৈ উলিয়াই লৈছোঁ। এতিয়া ঊলৰ আনটো মূৰ এটা বেজিত সুমুৱাই লৈছোঁ। এতিয়া ভিডিঅ'ত দেখাৰ দৰে বেজিটো তলৰ পৰা সুমুৱাই আনি যিটো নেক্সট চিন আছিলে তাতে এটা টাইটকৈ পাক এটা দি ল'ব। একেটা প্ৰচেছত এই একেটা পাক আকৌ এবাৰ নেক্সট চিনটোত দি ল'ম। এতিয়া গোটেই ৰিংটো এনেকৈ গাঁঠি ল'ম। এতিয়া প্ৰথম ৰাউণ্ডৰ শেষৰ ভাগটো গাঁঠি দিয়া হৈ গৈছে। এইবাৰ প্ৰথম ভাগটোৰ ঊলডালৰ তলেৰে এনেকৈ বেজিটো সুমুৱাই উলিয়াই আনি একদম ঊলৰ গুৰিতে এটা পাক দিব। তাৰ পিছৰ ভাগত আকৌ একেটা ভাগতে সুমুৱাই আনি এইবাৰ শেষৰ পিনে এটা পাক দিব। বুজিছে নিশ্চয়? আকৌ এটা চাই লওক, এইটো ভাগতো ঠিক তেনেদৰে কৰিব। এটা আৰম্ভণিতে পাক এটা দি থ'ব আৰু এটা শেষৰ পিনে দিব। ঠিক এনেদৰে বাকীকেইটা ভাগতো কৰি যাম আৰু মনত ৰাখিব ঊলটো যাতে গাঁঠাৰ পাকটো দিয়াৰ পিছত টানি দিয়ে। এতিয়া ছেকেণ্ড ৰাউণ্ডৰ শেষৰ ভাগটো হৈ গ'ল। এতিয়া একেই প্ৰচেছ আকৌ আৰম্ভণিৰ পৰা আৰম্ভ কৰিব। এইটো ডিজাইন হৈ গৈছে, চাওকচোন কিমান ধুনীয়া হৈছে। ইয়াৰে পিছৰখিনি এটা বেলেগ ডিজাইন দিম। তাৰ বাবে মই এটা ভাগৰ লাষ্টৰ ঊলডালৰ তলেদি এনেকৈ বেজিটো সুমুৱাই আনি একদম মাজতে থৈ টানি দিম। টানি দিলে এনেকৈ ওলাই আহিব ৰছীকেইডাল, কিন্তু সেইটোৱেই ডিজাইন। এবাৰ এইটো ঠিক তেনেদৰে এইটো ভাগৰ পৰাও তেনেকৈ লাষ্টৰ
ঊলডালত ধৰি টানি দিছোঁ। ঠিক তেনেদৰে বাকীকেইটা ভাগৰো শেষৰ ঊলডালত সুমুৱাই একদম মাজতে থৈ টানি দিব লাগিব। ঘূৰি ঘূৰি প্ৰায় শেষলৈকে আহি পালোঁ। এতিয়া এইখিনিতে এটা গাঁঠি দি ল'ম যাতে ঊলখিনি ওলাই নাহে। এতিয়া অলপ ফেভিকুইক গাঁঠিটোত লগাই দিম। ৰিংটো ৰেডি হৈ গৈছে আৰু পিছৰ কামখিনি এতিয়া আৰম্ভ কৰিম। ড্ৰিম কেচাৰত নৰ্মেলি ধুনীয়া ধুনীয়া কালাৰফুল পাখি লগোৱা হয়। যিহেতু মোৰ হাতত ৰেডিমেড পাখি নাই, সেইবাবে মই ঘৰতে পাখি বনাই ল'লোঁ ঊলেৰে। আৰু যদি আপোনালোকে মোৰ পাখি বনোৱা ভিডিঅ'টো চোৱা নাই, মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে, তাতে কেনেকুৱাকৈ ঊলেৰে পাখি বনোৱা হয় ধুনীয়াকৈ দেখুৱাই দিয়া আছে। এতিয়া ফেভিকুইকেৰে পাখিকেইটাৰ ৰিংটোত লগাই দিম। ড্ৰিম কেচাৰ প্ৰায় বনাই হৈ গৈছে। ড্ৰিম কেচাৰটো দেখিবলৈ আৰু অলপ ধুনীয়া কৰিবৰ বাবে মোৰ লগতে থকা কিছুমান মণি উলিয়াই লৈছোঁ, যিবোৰ মই ইয়াৰ ওপৰত লগাই দিম আৰু এইটো দেখিবলৈ খুবেই ধুনীয়া হ'ব। এতিয়া এইটো ওলমাই থ'বলৈ এডাল ঊল ওপৰত বান্ধি ল'ম। আৰু ফাইনেলি ড্ৰিম কেচাৰ হৈ গ'ল। ড্ৰিম কেচাৰ গাড়ীত থকা আইনাখনতো লগাই ল'ব পাৰি, ধুনীয়া দেখি। মই অলৰেডি কেইটামান ড্ৰিম কেচাৰ বনাই থৈছিলোঁ, আপোনালোকে চাওকচোন কেনেকুৱা পাইছে। আপোনালোকেও ড্ৰিম কেচাৰ বনাব চেষ্টা কৰি চাবচোন আৰু ৱাল হেংগিং কৰি থৈ দিব, দেখিবলৈ বহুত ধুনীয়া হয়। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব। যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি বজাই দিব আৰু আগলৈও মোক এনেকুৱা ভাল ভাল ভিডিঅ' বনাবলৈ সাহস দি থাকিব। ধন্যবাদ।